অসমৰ অংগনবাদী কৰ্মী, সহায়িকা, ৰান্ধনী, আশা কৰ্মী তেওঁলোকৰ দৰমহা বৃদ্ধিক লৈ অসম চৰকাৰৰ তৰফৰ পৰা কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে, তেওঁলোকৰ দৰমহা কিমান বৃদ্ধি কৰা হ'ব, এই সম্পৰ্কত আপোনালোকক আমি এই মুখ্যমন্ত্ৰী মহোদয়ে প্ৰদান কৰা বক্তব্যটো দেখুৱাব বিচাৰিছোঁ। তাৰ পিছত আলোচনা কৰিম। প্ৰথমতে এইটো চাই লওক মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে। যে আমাৰ অংগনবাদী সহায়িকা কৰ্মীসকলে, আশা কৰ্মীসকলে আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনীসমূহে কিছু তেওঁলোকে বেতন বঢ়াবৰ কাৰণে বিভিন্ন সময়ত চৰকাৰৰ ওচৰত দাবী জনাই আহিছে। কিন্তু আমাৰ হাততো ইমান টকা পইচা নাই যে তেওঁলোকৰ দাবীসমূহ আমি পোনছাতে গ্ৰহণ কৰিব পাৰোঁ। আমাৰ বিত্তমন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী পীযুষ হাজৰিকা আৰু মন্ত্ৰী অশোক সিংঘাল, এই যিখিনি আমাৰ ডিপাৰ্টমেণ্ট ইয়াত ইনভলভ হৈ আছে, এই তেওঁলোকক লৈ আমি এখন সৰু কমিটি কৰি দিছোঁ, যাতে বাজেটৰ সময়ত বা বাজেটৰ পিছত উপযুক্ত সময়ত মধ্যাহ্ন ভোজনৰ কৰ্মী, আশা কৰ্মী আৰু অংগনবাদী কৰ্মী সহায়িকাসকলক আমি কি সহায় কৰিব পাৰোঁ, তেওঁলোকে যিমান খুজিছে আমিতো সিমান কৰিব নোৱাৰোঁ, কিন্তু কি সহায় কৰিব পাৰোঁ তাৰ বিষয়ে তেওঁলোকে বিবেচনা কৰি চৰকাৰক এটা প্ৰস্তাৱ আগবঢ়াব। এয়া আপোনালোকে শুনিবলৈ পালে, মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে অংগনবাদী কৰ্মী, সহায়িকা, ৰান্ধনী, আশা কৰ্মীসকলে বহু সময়ত চৰকাৰক দাবী উত্থাপন কৰে যে তেওঁলোকৰ মাননি বৃদ্ধি কৰিব লাগে, তেওঁলোকক যিখিনি মাননি প্ৰদান কৰা হয় এইখিনি যথেষ্ট কম হয়। সেয়েহে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে চৰকাৰক বাৰে বাৰে জনাই আহিছে যে তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিব লাগে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কৈছিলে যে তেওঁলোকৰ দৰমহাটো যিমান বিচাৰে সেই পৰিমাণে বৃদ্ধি কৰিব নোৱাৰিব, কিন্তু তেওঁলোকৰ বিষয়ে কিছু চিন্তা কৰিব আৰু তেওঁলোকৰ কি বৃদ্ধি কৰিব পাৰে সেই বিষয়ে এখন কমিটিও গঠন কৰি দিছে। আৰু ইতিমধ্যে আপোনালোকে শেহতীয়া ভিডিঅ'বিলাক আমাৰ চাইছে যদি গম পাইছে যে 1 অক্টোবৰ তাৰিখৰ পৰা আপোনালোকৰ দৰমহা বৃদ্ধি কৰা হ'ব। 1 অক্টোবৰ 2025ৰ পৰা, মানে আৰু মাজত 4টামান মাহ। তাৰপিছত আপোনালোকে বৰ্ধিত দৰমহা লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু ইয়াত এতিয়ালৈকে এটা কথা নিশ্চিত হোৱা নাই যে আপোনালোকৰ দৰমহা কিমান পৰিমাণে বৃদ্ধি কৰিব। আৰু এটা কথা উল্লেখ কৰে যে তেওঁলোকক দৰমহা দিব পৰা ইমানখিনি বাজেট নাই। কিন্তু এই ক্ষেত্ৰত অংগনবাদী কৰ্মী, সহায়িকাসকলৰ এটাই কথা যে যদিহে বিনামূলীয়া আঁচনিৰ নামত মাহেকত ইমানখিনি টকা দিব পাৰে, তেন্তে আপোনালোকেতো কাম কৰে, কাম কৰাৰ বিনিময়ত দৰমহা নিশ্চিতভাৱে আপোনালোকে ডিজাৰ্ভ কৰে আৰু সেইখিনি চৰকাৰে দিলে সকলোৱে সুখী হ'ব।